हेलो बंधुकल मोर नाम जयदीप और अपनी चाइছে मोर यूट्यूब चैनल जयदीप शर्मा। तो बंधुकल आज भिडिओ खूबे इंटारेस्टिंग एकदम नलेजेबल भिडिओ माने जिबिलाक नतुन नतुन यूट्यूबार तेओलोकेतो एतु चाब लागे अलपो स्किप नकरि केवल चाइ थाকক। एतु भिडिओत মই আপোনালোকক কম যে কেনেকৈ ইউটিউবৰ ভিডিও আপুনি আপলোড কৰিব লাগে, টাইটেল কি লিখিব লাগে, মানে কেনেকৈ লিখিব লাগে, ডেসক্ৰিপচনত কেনেকৈ কি লিখিব লাগে, টেগবোৰ কেনেকৈ দিব সকলো কথা কম। তো মানে বহুতে হয়তো প্ৰথম তেওঁলোকে ভিডিও কেনেকৈ আপলোড কৰিব লাগে হয়তো কিছুমানে ক্ৰমত কৰে, কিন্তু ক্ৰমত বহুত দিগদাৰ হয় ভিডিও এটা আপলোড কৰা থাম্বনেল হোৱাত মানে সকলো মানে অলপ প্ৰবলেম হয় ওয়েবসাইটৰ কেতিয়াবা লোড হওঁতে মানে। তো সকলো মই কম আজি সহজ পদ্ধতি কি মানে ভিডিও আপলোড কৰাৰ। তো ভিডিওটো অলপ স্কিপ নকৰি চাই থাকক, সকলো কথা কৈ দিম মই এই ভিডিওটোত। তো বন্ধুসকল প্ৰথম আপুনি ভিডিওটো আপলোড কৰিবলৈ আপুনি নিজৰ ইউটিউবত যাব, ইউটিউব এপটোত। তাৰপিছত তলফালে যিটো প্লাছৰ এইটো আইকনটো আছে যোগ চিনটো এইটোত ক্লিক কৰি দিব। ইয়াত আপলোড এ ভিডিও, ইয়াত ক্ৰিয়েট এ শৰ্ট ভিডিও এনেকৈ শৰ্ট দিব পাৰে আপুনি লাইভ। মই ভিডিও আপলোড কৰি আপোনালোকক দেখাম। মই এটা আপোনালোকক ডেমো দেখাবৰ কাৰণে 5 সেকেন্ডৰ ভিডিও এটা আছে, মই হেতুকে দেখাম কেনেকৈ কি কৰিব লাগে। এটোত মই আনিম তাৰপিছত ইয়াত নেক্সট কৰিব। ধৰক মই এইটো টাইটেলটো ৰাখি দিওঁ এটা এনেই আৰু ৰামধেনু বুলি ৰাখি দিম, ৰামধেনু। ইয়াত ডেসক্ৰিপচনত আপুনি নিজৰ ইচ্ছামতে যি লেখা আপুনি নোটবুকত তাতে নোটটো থাকে যে নোটত লিখি থৈ দিব। তাৰপিছত আপুনি ইয়াত আনি কেনে পেষ্ট কৰি দিব আৰু আপোনাৰ যিটো টাইটেল লিখে এই টাইটেলটো আনি ডেসক্ৰিপচনত পেষ্ট কৰি দিব। আৰু ইয়াত আপুনি নিজৰ লিংক বা কিবা কিবি এইবিলাক ফেসবুক লিংক, ইনষ্টাগ্ৰাম লিংক তো সকলো দিব পাৰে। ইয়াত আপুনি আনলিষ্ট কৰি দিব, আনলিষ্টেড কৰি থলে আপুনি নিজে চাব পাৰিব, পাব্লিক নহয়। ইয়াত তাৰপিছত আপুনি নেক্সট কৰি দিব। তাৰপিছত আপলোড ওপৰৰ ফালে এইটো প্ৰিপেয়াৰিং হৈ আছে। এবাৰ আপুনি যাব লাগিব ইউটিউব ষ্টুডিও, YT ষ্টুডিও, এইটো ইউটিউবৰ ক্ৰিয়েটৰ ষ্টুডিও হয়। ইয়াত গৈ আপোনাৰ প্ৰথমতে ইয়াত আহিছে এইটো আপলোড হৈ আছে মানে ৰামধেনু বুলি আহিব, এইটোত ক্লিক কৰিব। ইয়াত যে ওপৰৰ ফালে আছে পেন্সিলৰ আইকনটো এইটোত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত ওপৰৰ ফালে যে আছে পেন্সিলডাল, ইয়াত পেন্সিলডালত যায় আপুনি কাস্টম থাম্বনেইলত যাব। ইয়াত আপুনি ধৰ যিখন আপুনি থাম্বনেইল বনাই থৈছে সেইখন আপুনি দিব। মই একো বনোৱা নাই, জাস্ট আপোনালোকক দেখামহে, এইভাবে এনে এটা ক্লিক কৰি দিম। তাৰপিছত সিলেক্ট, তাৰপিছত আপুনি গৈ ইয়াত এড টেক্স, ইয়াত আপুনি টেগ দিব। আপুনি টেগবিলাক এনেকুৱা ধৰণে দিব যে ৰামধেনু, তাৰপিছত কমা দিব, ধৰক ৰামধেনু ভিডিঅ'ছ, তাৰপিছত কমা দিব। তো এনেকুৱা আপোনালোকে টেক্স দিব। এডভান্স সেটিংছত যায় আপুনি নিজৰ কেটেগৰীটো কি এইবিলাক দিব, তাৰপিছত আপুনি সেভ কৰি দিব। হৈ গ'ল আপোনাৰ এডিট সেভ, ইয়াত সকলো হৈ গ'ল। তাৰপিছত আপুনি ওপৰৰ ফালে দেখা পাব এইটো ভিডিওটো আপলোড হৈছে। আপলোড হোৱাৰ পিছত আপুনি নিজৰ ইউটিউবত যাব। তাৰপিছত ইয়াত আপুনি দেখা পাব লাইব্ৰেৰীত আহি কেনে ইয়ৰ ভিডিঅ'ছ আপলোডিং, মানে এইটো ওৱান আপলোডিং, এইটোত আপুনি আপলোড কমপ্লিট বুলি আহিব। ইয়াত ৰাইট চিন এডাল আহিব। তাৰপিছত আপুনি নিজৰ ভিডিওটো ক্ৰিয়েটৰ ষ্টুডিওত যায়, মানে ইউটিউব ষ্টুডিওত যায়। আকৌ ইয়াত ৰ'ব মই দেখাই দিওঁ, ইয়াত পেন্সিলডালত আনি ইয়াত পেণ্ডিঙত গৈ পাব্লিক কৰি আপুনি সেভ কৰি দিব। তেনেকৈ আপোনাৰ ভিডিও পাব্লিক হৈ যাব। অন্যথা
বেলেগকৈ নকৰিব কাৰণ ভিডিঅ'টো আপলোড হোৱাৰ পিছতহে আপোনালোকে পাব্লিক কৰিব নহ'লে আপোনাৰ ধৰক ভিডিঅ'টো কমপ্লিট নোহোৱাকৈ আপুনি আপলোড কৰিলে আপোনাৰ কেতিয়াবা মানে কোৱালিটিটো নাহে অলপ মানে ভাল নহয় তো সেনেকুৱা কৰিব তেতিয়াহে পাব্লিক কৰিব মানে তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ তো বন্ধুসকল আপুনি ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব আৰু মোৰ ভিডিঅ'টোত লাইক কৰি দিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো বজাই দিব ধন্যবাদ